কি খবৰ আপোনালোকৰ ভালনে সকলোৰে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আমাৰ টিকলিয়ে কিন্তু এইবাৰ বম ফটকা মাতত মানে এইবুলি ভয় কৰা নাই দেই। কেঁচুৱাৰ পৰা তাই ইমান ভয় নাখালে বাৰু। সকলোলৈকে দিৱালীৰ শুভকামনা জনালোঁ। সকলোৰে জীৱনবোৰ পোহৰ হওক তাৰে কামনা কৰিছোঁ। আমাৰো এতিয়া চাকি জ্বলাম আৰু এতিয়া কাপোৰ কানি পিন্ধি লৈছোঁ, মেখেলা চাদৰ এযোৰ পিন্ধি লৈছোঁ। দেৱালী চাকি জ্বলাবলৈ গা ধুই আহিলোঁ। আহি পেলাই এতিয়া চাকিখিনি ৰেডি কৰি থৈছোঁ দিনতে। এতিয়া তেল দিম আৰু জ্বলাম। বৰ সোনকালে জ্বলালেও মানে কি হয় চাকিবোৰ নুমাই যায় যে, অকণমান দেৰি ৰৈছোঁ আৰু। এইবাৰ মনটো একেবাৰে ভাল নহয় আচলতে। কালি মোৰ মাৰ ইমানটো সময়তে মানে সন্ধ্যা সময় মোলৈ ফোন কৰিছে। ফোন কৰি থাকোঁতে ঘপককৈ মূৰ ঘূৰাই পৰিলে। পৰি পেলাই মানে মাৰ কি হ'ল, হাতৰ এই পজিশ্যনটোত মানে এইখিনিতে মানে এই হাড়ডাল ভাঙিলে। মোৰ মানে ইমান বেয়া লাগিছে। মই ফোন কৰি আছিলোঁ, ফোন কৰি থাকোঁতে ঘপককৈ মানে মায়ে কান্দিছে। কান্দিলত মানে ফোনৰ শব্দ নোহোৱা হ'ল। তাৰপিছত মোৰ কি হ'ল, মই মানে লগালগ মোৰ ফোনটো কাটি পেলাই মই বৰ্তাহঁতৰ ঘৰলৈ কৰিলোঁ। বৰ্তা ল'ৰাটোক ক'লোঁ, মই বোলো কি হৈছে, আমাৰ ঘৰত ইমান হুলস্থুল নিচিনা শুনিছোঁ। তাৰপিছত বৰ্তা ল'ৰাটোৱে কৈছে বোলে মা বোলে পৰিলে, হাত এখন বোলে উখহি গৈছে। মই মানে ইয়াত ইমানেই দুখ লাগিছে, ইমান কান্দিছোঁ নহয় সঁচাকৈ দেই। ইমান আঁতৰত থাকিলে মানে আৰু দুখ লাগে। তাৰপিছতে মই লগালগ বৰ্তা ল'ৰাটোক ক'লোঁ হস্পিটেল লৈ যাব লাগে। তাৰপিছত আমাৰ বৰ্তা ল'ৰাটো গাড়ী আছে যেনিবা, সি লগালগ ওলালে, মাক লৈ গ'ল। মাক, দেউতা গ'ল, মা গ'ল, বৰ্তা ল'ৰা এটা গ'ল, বৌ গ'ল। গৈ পেলাই সেই তিয়কতে দেখালে। তিয়কত দেখাই পেলাই প্লাষ্টাৰ কৰি দিছে। এতিয়া একো কৰিব নোৱাৰে। বাওঁ হাতখন যেনিবা ভাগ্য ভাল, বাওঁ হাতখন, সোঁ হাতখন হোৱাহেঁতেনতো আৰু দিগদাৰ। মানে কালি যাবতো নোৱাৰোঁ, যাব পৰাই নাই। মানে ইমানেই মনটো বেয়া লাগি আছে কালিৰ পৰা। কিবা দেৱালী যে মোৰ মানে অকণো মানে সেই হেৰিটো অহাই নাই মানে। মনটোৱে বেয়া লাগি আছে কালিৰ পৰা। যেনেকুৱাই নহওক ন, নিজৰ মাকজনী মানে ল'ৰা ছোৱালীয়ে গম পায় ন। আৰু বিশেষকৈ মানে বিয়া হোৱাৰ পিছত বেছি ফিল হয় এই বস্তুটো। কাৰণ যেতিয়া যাব নোৱাৰোঁ, যাওঁ বুলিলে যেতিয়া যাব নোৱাৰোঁ, সেইটো মানে এজনী ছোৱালীয়েহে গম পায় আচলতে। বিয়া দিয়া ছোৱালী এজনীয়েতো ফিল কৰিব পাৰে। সেয়াই আৰু কি কৰিব, উপায়তো নাই, হ'বলগীয়া আছিলে। দুনায়ে ধুনু ধুনু ড্ৰেছ কৰি আহিছে দেই দিৱালী। ষ্টাইল কৰি বৰ ভাল পায়। লেহেংগাযোৰ উলিয়াই দিলত তাই কি ফূৰ্তি। এযোৰ মই তাইক দেখুওৱা নাছিলোঁ, মানে দেখুৱাই দিলে পিন্ধি থাকিব লাগিব যে। দেখি পেলাই একদম ফূৰ্তি। কালি দুপাট্টাখন নলয়, কিন্তু এনেকৈ লৈ একদম কি নাচিছে মানে। ৰাতি যে সেইদিনাখন শুব সময়তো এযোৰ খুলিবলৈ মন কৰা নাই মানে, ইমানেই ভাল পাইছে পিন্ধি পেলাই তাই। দুনা নাচি দিয়া, নাচি দিয়া মা। আকৌ হাতটো এনেকৈ এনেকৈ ভাঙি দিয়া, এনেকৈ এনেকৈ দিয়া হাত। হাত ভাঙি দিয়া, হাতটো এনেকৈ এনেকৈ দিয়া মা, এনেকৈ এনেকৈ। বাহ, এজনী কোন হয়, এজনী কোন হয়, কোন হয়? তুমি কুইন নেকি? তুমি কুইন নেকি? তুমি কুইন হয় নি মা? বাবা, অঁ কিও হয় তাই, কিও। অঁ বৰ ফূৰ্তি। এই কি কৰিছা? এইটো নমু 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 কৈ দিয়া মা, নমু নমু কৈ দিয়া মা। এতিয়া আমি চাকি জ্বলাম। চাকি জ্বলোৱা দেখিলে মোক চকা নালাগে। যিমান লাইটিং নকৰিলেও কিন্তু সেই মাটি চাকিকেইগছ জ্বলোৱা নিচিনা নহয় ন। ইমান ভাল লাগে চাকিকেইগছ জ্বলালেহে কিবা মনটো ভাল লাগে।
আৰু বেছিকৈ জ্বলাবলৈ পালেতো আৰুই ভাল লাগিব, ধুনীয়াকৈ চাৰিওফালে জ্বলাই দিব লাগে। আজিকালি লাইটিংটো বেছি কৰে কাৰণে চাকি বৰকৈ মানুহবিলাকে জ্বলোৱা নহয়, আচলতে চাকিটো জ্বলাব লাগে। মাটি চাকি গছৰ নিচিনা কেতিয়াও নহয় ন। গেটৰ মুখত যে কলপুলি দি পেলাই মাটি চাকি জ্বলাই ইমান ভাল লাগে। মোৰ এইবুলি বেলেগ মন আছিলে, আমাৰ ঘৰত কলপুলি আছে থাকোঁতে, কিন্তু সেইখিনি কৰি দিয়া মানুহ নাই নহয় আকৌ, সেইটো কাৰণে জ্বলোৱা নহ'লে। এনেই মানে বৰ ভাল লাগে, গেটৰ মুখত দুফালে দুটা নহ'লে এটা দিলেও ভাল লাগে, মাজতে দি পেলাই যে বাঁহ দি দিয়ে যে ইমান ধুনীয়া দেখোঁ তেনেকৈ। মিষ্টাৰৰ মানে ইমানেই চখ সেইবিলাক বম ফুটোৱাৰ, চকৰি, কলগছ এইবিলাকৰ ওপৰত মানে বেলেগ চখ আৰু। এইবাৰ মই অলপ কমাই আনিবলৈ দিছোঁ বাৰু। ইমান আনে নহয়, থাকি যায়গৈ কেতিয়াবা, মানে বহুত থাকি যায়গৈ। এইবাৰ কালি পাৰি কমাই আনাইছোঁ, বৰ ভাল পায় তেওঁ মানে। বাহিৰৰ পৰা আহি গোটেইবোৰ মেলি লৈছে আমাৰ দুইজনীয়ে। গোটেই মানে যিমান যত বস্তু আছে আৰু খেলনা চব উলিয়াই আনিব, আনি পেলাই খেলিব। অলপ দেৰি খেলে আৰু বহুত বেছি দেৰি একেটা বস্তুকে খেলি নাথাকে, আমনি লাগে। দিৱালীৰ মিঠাই এইবিলাক তেওঁলোকৰ অফিচৰ পৰা দিয়ে, কিনি অনা নহয় তেনেকৈ। ড্ৰাই ফ্ৰুইটছ দিয়ে, এসপ্তাহমানৰ আগৰ পৰাতো বাহঁতৰ অফিচতো দিয়ে বাৰু তেনেকৈ ড্ৰাই ফ্ৰুইটছ আৰু মিঠাই পেকেট। ইজনী আমাৰ ধুনু সেয়া মানে পালে একদম নোৱা হৈ যায়। দেখিছে আমাৰ টেকলি দুজনী লগ খাই লৈছে। আমাৰজনী ড্ৰেছটো চাওকচোন বাৰু, কি যে পিন্ধিছে ঠিক নাই, মানে ওপৰত মূৰৰ ওপৰতো কিবা কিবি মাৰি লৈছে। এইবোৰ আজিকালি মানে কুইন হয়, মূৰত কিবা সেই চেইন যি পায় আৰু মুঠতে কিবা পালেই হয় আৰু মূৰত সেইটো মাৰি লৈছে, মাৰি লৈ পেলাই হাতত সেইখন ৰুমাল এখনৰ নিচিনা এখন মাৰি লৈছে। এইবোৰ খেল কি খেলে তাইহে জানে। বেলা আকৌ আজি ৰুটি আমাৰ দুনাই বনাইছে দেই। আজি ৰুটি দুনাই বনাইছে ন, টেষ্টি হ'ব দেই। খাব মানে বনাব লাগিব, কেঁচা এটা নেখায় নহয়। মা উলিয়াই মুখৰ পৰা উলিয়াই দিয়া, চিজ কেঁচা এটা নেখায়। নেখায় দেই, মা ৰুটি বেলি লৈ নেখায় নহয়, ভাজিলেহে খায়। আজিকালি আটা মৰা দেখিলে তাইৰ পৰা মই ৰুটি বনাব নোৱাৰোঁ, ইমান উৎপাত কৰে। মই সেইটো কাৰণে আগ ধৰি এনেকৈ বেলি লওঁ গোটেইখিনি। মই এনেও মানে আটাখিনি মাৰি লৈ পেলাই প্ৰথমতে গোটেইখিনি বেলি লওঁ, তেতিয়া ভাজিবলৈ সহজ। আজি ৰাতি এনেও ৰুটিয়ে খাম, আমি কালি পূজা আছে কাৰণে আজি ৰুটি আৰু ঘুগুনি বনালোঁ, ৰুটি ঘুগুনিয়ে খাম। গোটেই খালি বনাবলৈ দিগদাৰ। ছোৱালী যে এই কামবিলাক কৰিবলৈ মন কৰি থাকে, মানে মই কেনেকৈ কি কৰিছোঁ চাই থাকে। মেকআপ কৰা শিকিব, এই খানা চানা বনোৱা এইবিলাক চব চাই থাকে তাই এতিয়াৰ পৰাই।
এইজনী মোৰ দাদাৰ ছোৱালী ভণ্টি হয়। মাৰ যে কালি তেনেকুৱা হ'ল, তাই আজি ল'ৰাৰ গা বেয়া যদিও তাই গৈ পেলাই মোৰ মাক গৈ ঘৰত খবৰ লৈ আকৌ কাপোৰ কানি পিন্ধাই চুলি তুলি বান্ধি থৈ আহিছেগৈ। মানে মায়ে যে নিজে একো কৰিব পৰা নাই, তাই ল'ৰাৰ গা বেয়া যদিও তাই গৈছে। মানে তাই মানুহৰ বিপদত দৌৰি যায় মানে।